বা আমি আহি পালোহি ক'ত আছ তই পালিহি ন মই তহঁতৰ কথা ভাবি আছিলোঁ আকৌ তহঁতলৈ ফোন লগাম বুলি ভাবিছিলি মই বোলো ইমান দেৰি লাগিছেনে বজাৰ কৰোঁতে পিছে এইকেইটাহে বেগ আনিছ যে বজাৰৰ লিষ্টখনচোন বহুত ডাঙৰ আছিলে নহয় বা বাকীবোৰ বস্তু পিতমে আনি আছে গাড়ীতে আছে বাৰু তহঁতি সেই মুখ ভৰি হাত ধুই ল'বি যা মই তহঁতৰ কাৰণে চাহ কৰোঁগৈ মা আপুনি কি কৰিব নালাগে মই মুখ ভৰি হাত ধুই আহি কৰিম নহয় নালাগে দিয়া পিংকি তুমি এতিয়া আহি পাইছাহে ভাগৰে জুগৰে মই চাহ বনামগৈ একো নহয় পিছে বা বস্তুবিলাক এতিয়া সেই পেকিং কৰি অনা নাই দোকানৰ পৰা তই চাবি নহয় চাগে আকৌ এই কালি কি আনিছোঁ সেইটো কাৰণে মই বোলো তই চাবি যেতিয়া আৰু ঘৰত গৈ পিনে একেবাৰে চোৱাৰ পিছত ভালকৈ পেকিং কৰিম ভালে কৰিলি পাই মইহে ভাবি আছিলোঁ মই বোলো কেনেবাকৈ সিহঁতি বস্তুবোৰ দোকানতে পেকিং কৰি আনিব নি আকৌ মোৰ চাবলৈ মন এটা আছে নহয় কালি কি বস্তু আনিলি আৰু হেৰি এইটোকে মইতো গ'লোহে তহঁতৰ লগত এই ভৰিখন বিষাইছে বুলিহে আৰু এইকেইদিন তাতে বিয়াত বহুত কাম কৰা হ'ল নহয় সেইকাৰণে যাব নোৱাৰিলোঁ আকৌ ভালেই কৰিলি দে তই পেকিং কৰি অনা নাই ঘৰতে চাই মেলি ভালকৈ দুজনী মিলি পেকিং কৰি দিম আৰু বা সেই বুলিহে আকৌ মই পেকিং কৰি অনা নাই বাৰু হ'ব দে চাহ তাহ খাই পিনে দুইজনীয়ে মিলি ভালকৈ চাই কৰি ধুনীয়াকৈ পেকিং কৰি থ'ম বাৰু হ'ব দে তহঁতি যায় এতিয়া মই চাহ কৰোঁগৈ অথনিৰ পৰা চিঞৰিছোঁ ক'ব নোৱাৰোঁ দেই মানুহজন ক'ত আছেগৈ মুঠতে এনেই বজাৰ কৰিবলৈ দেৰি হৈছে এতিয়া আবেলি হ'বলৈ হ'লহি এতিয়ালৈকে বজাৰলৈ যাব পৰা নাই কাইলৈ এইফালে ছোৱালীজনী ঘৰ উঠা নিয়ম এতিয়ালৈকে মানে তেওঁৰ খবৰ নাই ক'ত আছেগৈ জানো কেলেনো তুমি ইমানকৈ চিঞৰি আছা বাৰু হয়নে এতিয়া মইহে চিঞৰা হ'লগৈ ন অথনিৰ পৰা যে চিঞৰি আছোঁ কাইলৈ ছোৱালীজনী ঘৰ উঠা নিয়ম বোলো বজাৰলৈ যাব লাগে খোৱা বোৱা বজাৰখিনি কৰিবলৈ বাকী আছেগৈ এতিয়াও একো এটা মানে খবৰ নাই ৰকীক পঠিয়াইছোঁ মই বেলেগ এটা কামত মই বোলো তেওঁৱে বজাৰলৈ যাব নাই এতিয়ালৈকে খবৰ নাই কি কৰি আছেগৈ হয়নে আপুনি মই এনেই থকা নাই নহয় ময়ো সেই কামতে লাগি আছোঁ আৰু গম পাওঁ নহয় মই বজাৰ কৰা কথাটো ৰকীয়ে মোক কৈ থৈ গৈছে নহয় খোৱা বজাৰখিনি মোক যোগাৰ কৰিবলৈ মই যাম নহয় এতিয়া আবেলি 4টা বাজিছেহে 4টা বাজিছেহে ন 4টা বজাৰ পাছত অকণমান দেৰি পাছত যে সন্ধিয়া হ'ব তেতিয়া যাব নেকি আপুনি গৈছোঁ লিষ্টখন দিয়া সেই কেইজন মানুহে আহিব কৈছে নহয় তাৰ পৰা ন মানুহ তেনেকৈ সেই নাহে অকল পিংকি জোঁৱাই আৰু সেই মেনকা বোলে যে তাহাঁতৰ খুৰাকৰ ছোৱালীজনী তাইহে আহিব বোলে বা কিয়নো ইমান খঙত গালি পাৰি আছ ভিনদেউ খঙত মই এনেই গালি পাৰি থকা নাই বিনি আৰু প্ৰথমতে বজাৰলৈ যাবলৈ হেৰি কৰিলোঁ নাই এতিয়ালৈকে খবৰে নাই যাব নহয় কিয়নো ইমানকৈ খং কৰিছ হেৰি এইটোকে আমাৰ এওঁকো মোক কৈছে এওঁ যাব ভিনদেউৰ লগত তই সেই লিষ্টখন দি দে তাকেই আকৌ তোমাৰ বাহিৰাৰ আকৌ খংটো বেছি নহয় জানো হয় ভিনদেউ সৰুৰ পৰা এই খংটো বেছি হ'ব এতিয়া বেছি লেকচাৰ মাৰিব নালাগে খোলা লেক ভিনিয়াকে মিলি মোৰ বদনামখন গাব নালাগে মই লিষ্টখন বনাইছোঁ আপুনি যাওক ওলাওগৈ গৈছোঁ বাৰু বস্তুখিনি পেকিং কৰা হ'লগৈ যেনিবা তই বস্তুখিনি পেকিং কৰিলি ন বা গোটেইখিনি ধুনীয়াকৈ পেকিং কৰি দিলোঁ এই পিছে তোৰ বস্তুখিনি ভালকৈ পচন্দ হ'ল নহয় ন বস্তুখিনি বাৰু মোৰ পচন্দ হৈছে পিছে সেই বজাৰ কৰোঁতে পিংকিক দেখাইছিলি নহয় ন পিংকিয়ে নিজৰ পচন্দমতে বজাৰখিনি কৰিছেনে বাৰু বা পিংকিয়ে নিজৰ পচন্দমতে সকলোবিলাক বস্তু লৈছে ঠিকে আছে বাৰু তেনেহ'লে হ'ব দে এই পিছত আকৌ কিবা বেয়া বস্তু পাবলৈ হ'লে ক'ব নহয় দৰা ঘৰ পাবলৈ গোটেইখন এনেকুৱা বস্তুহে দিলে সেইকাৰণে সেই পিংকিয়ে পচন্দ কৰিছে এতিয়া একো নাই বাৰু তই মিছাতে চিন্তা কৰ বা কোনেনো এনেকৈ ক'ব গোটেইখিনি ভাল বস্তুৱেচোন হ'লেও আৰু বটাম এটা এনেকৈ হ'লে মানে আকৌ বেয়া লাগে নহয় হ'ব দে কোনেও একো নকয় বল এই এতিয়া ভাতটো খাই লওঁগৈ এই ৰাতিও বহুত হ'ল কাইলৈ আকৌ সেই সোনকালে উঠিব লাগিব সিহঁতে আকৌ সোনকালে যাব নহয় বল পিংকি পালেহি ন আয়ো দেহি ইমান দিনৰ পিছত দেখিছোঁ মই ছোৱালীজনী মা পালেহি মাহী পেহী ভালে আছা ন ভাল পিংকি জোঁৱাই আৰু মেনকা গাড়ী পৰা নমাই নাই নি আহিছে মা তেওঁলোক লাহে ধীৰে গাড়ী পৰা নামিছে মইহে ৰ'ব নোৱাৰি একদম খৰধৰকৈ নামি গুচি আহিছোঁ বিয়াৰ পিছত প্ৰথমবাৰ ঘৰলৈ আহোঁতে এনেকুৱা এখন হয়েই আৰু মাতিতে জোঁৱাই আৰু মেনকাই সোনকালে মাতিতে মা তেওঁলোক আহিছে আহা জোঁৱাই মেনকা আহা বহা বহিছোঁ বৰমা মা মেনকা আৰু মই ভিতৰলৈকে যাওঁ বল আকৌ সেইটো কিবা ক'ব লাগে নি আৰু মই ইয়াতে বহিছোঁ বাৰু তুমি বহাচোন জোঁৱাই মই ৰখীহঁতক পঠিয়াইছোঁ বাৰু তাহাঁতি ভিতৰতে খোৱা বোৱা কামত ব্যস্ত হৈছে মানে গমেই পোৱা নাছিলে পাছফালে আছেগৈ হ'ব মা পঠিয়াই দিয়ক পিংকি মেনকা আহা ভিতৰলৈ বোলা মেনকা ঠিক আছে বৌ সকলোবিলাক তাত ঠিকেই পাইছে নহয় পিংকি ন মাহী চব খুব ভাল মা দেউতা এওঁ সকলোবিলাক খুবেই ভাল ঠিকে আছে দে আৰু সেই মাহী আছে নহয় নে গ'লগৈ নাই মাহী আছে কালি সেই মায়ে ৰখালে আকৌ বোলে ঘৰ উঠাৰ কাৰণে বজাৰ সমাৰ কৰি থৈ একেবাৰে যাবি আৰু ঘৰ উঠাৰ পাছত মোকো সেই তেনেকৈ বোলে তোৰ মায়ে ৰখালে আকৌ বোলে ঘৰ উঠা নিয়মটো হৈ লওক আৰু তাৰপাছতে খাই কৰি একেবাৰে কাইলৈ যাবিগৈ কাইলৈ তেনেহ'লে তোমালোক যাবাগৈ মাহী পিংকি বহুত দিন হ'ল নহয় অহা ঘৰৰ অৱস্থা কি হৈ আছে ঠিক নাই গোটেইখন কাহিল চাগে তুমি গুচি গ'লে মাৰ আকৌ বৰ বেয়া লাগিব তাকেই কিন্তু এতিয়া উপায় নাই নহয় আৰু কি কৰিবিনো যাবতো লাগিবই হয় বাৰু পিছে হেৰি নহয় পিংকি তই পিছে আকৌ ইয়াত দুদিনমান থকাকৈ কেতিয়ালৈ আহিবি জানো এতিয়া মাক সুধিব লাগিব কেতিয়ালৈ পৰা আহিবলৈ দিয়ে আকৌ সোনকালে দুদিনমান আহি থাকি যাবিহি আকৌ মাৰো মনটো ভাল লাগিব নে কি ক ঠিকেই মাহী মোৰতো আজিয়ে থাকি যাওঁ লাগিছে কিন্তু মাহঁতে কৈছে নহয় আকৌ থাকিবলৈ নাপায় বুলি আজি বাৰু সেই থাকিবলৈ নাপায় বুলি নিয়ম এটা আছে একো নহয় দে দুদিনমান পিছত আহিবিগৈ এসপ্তাহ দুসপ্তাহমানৰ পিছত আৰু এটা কাম কৰিবি ইয়ালৈ আহোঁতে দুয়োটাই আমাৰ ঘৰলৈ যাবি মাহী পিছে এতিয়া আৰু ছুটিৰ লগতহে কথা আৰু এওঁ যদি অফিচৰ পৰা ছুটি মিলাব পাৰে ভালকৈ তেতিয়া দুদিনমান থকাকৈ আহি তোমালোকৰ তালৈ যাম বাৰু মই জোঁৱাইকো ক'ম বাৰু এই ছোৱালী দৰা হৈ থাকোঁতে যাবি আকৌ পিছত সেই যামকৈ নহ'লে থাকিয়ে যায়গৈ মাহী ঠিকেই কৈছা তুমি যাব লাগিব ৰ'বা ঠিক আছে দে বল এতিয়া সেই খোৱা বোৱা হেৰি হৈছেগৈ নেকি বাহিৰত কিনো হৈছেগৈ চাওঁগৈচোন ব'লা মাহী